মোক নেগলেক্ট কৰা গৈছে মোক লেডিজ বুলি জুকাইছিলে মোৰ ভয়েসটো আগতে এনেকুৱা নাছিলে মই ছোৱালী মানুহৰ দৰে কথা পাতিছো তাৰপিছত চেঞ্জ কেনেকৈ হয় চেঞ্জ তুমি কি খুদিছা প্ৰেয়সী দুটা সিক্ৰেট আপোনাৰ মোৰ লাইফৰ কি সিক্ৰেট আছে মই খোলা যোনটো এটোটো আছে এটো মিছা কথা খোলা কিতাপ না obviously মোৰ সোশ্যাল মিডিয়া প্ৰফাইল পাব্লিক হয় মোৰ গোটেইখিনি পাব্লিক হয় অনুভৱ ডায়েৰীৰ বিশেষ অনুষ্ঠান আলাপলৈ আপোনাক স্বাগতম জনাইছো নমস্কাৰ পৰিচয় পৰ্ব আমি পিছত লম সিঙ্গাৰ বুলি ক'লে ৰাইটাৰ বুলি ক'লে আগতে আমি গান শুনিব বিচাৰিম দৰ্শকেও বিচাৰিব অবভিয়াসলি তো আমি কবিতা শুনো নে গান ফাৰ্স্ট অফ অল আমি গান শুনিম এইটো তোমাৰ ওপৰত কথা ঠিক আছে আমি প্ৰথমতে গান শুনিম গানেৰে ষ্টাৰ্ট কৰো ঠিক আছে গানৰ কি কোৱেশ্চন কৰিব খোজা ফাৰ্স্ট অফ অল এটা গান আচ্ছা গান ঠিক আছে বাৰু গান বুলি ক'লে একচুয়ালি মোৰ প্ৰিয় সংগীতকাৰ জুবিন গাৰ্গীয়া তেখেতৰ এটি গীতৰ সৈতে মই আৰম্ভ কৰিছো তেখেতৰ এই গীতটো মোৰ বহুতেই প্ৰিয় দুচকুলে তোমাৰ চালে দি থকা তৰি সপোন নামে চুব খুজিলেই মোৰ দুহাতে সপোনা তৰি দি থক নামে ধুমুহাৰ সতে বহু যুগৰে নাচো এন্ধাৰো খচে বহু দিনৰে ৰাখো নিজান গান ভাবো তোমাৰ মায়াবে ৰাতি দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি তুমি যে মোৰ শুকান বন নিয়ৰে চেঁচাটো পাৰ নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো নেধাৰো খচো বহু দিনৰে ৰাখো নিজান গান সঁচাকে ক'বই লাগিব বহুত দিন পিছতে গান শুনিলো এনেকুৱা নহয় মই কিন্তু আপোনাৰ বিগ ফ্যান হম একচুয়ালি মই বহুত দিন পিছতে গান গাইলো একচুয়ালি তুমি আজি আহিলা ইয়ালৈ মোৰ ষ্টুডিঅ'ত আহিলা বুলিহে মই ইয়াতে বহিলো বাট was a valid reason বহুত দিন ধৰি গান গোৱা নাই ক'বলৈ গ'লে গিটাৰো বজোৱা নাই সো ইটস আফটাৰ লং টাইম প্ৰথমত আমাৰ দৰ্শকক আমি সৰুকে আপোনাৰ বিষয়ে জনাম আপোনাৰ চমুকে আপোনাৰ জন্মস্থান স্কুল আৰু কলেজ লাইফ ঠিক আছে মোৰ নাম ৱাসিম আকৰাম যেটো সবে গম পায় বহুতে গম পায় বহুতে গম নাপায় তো জন্মস্থান মোৰ বহৰি য'ত আমি বহি আছো বৰ্তমান বহৰি বৰপেটা জিলাৰ আৰু স্কুল মোৰ স্কুলিং হৈছিলে বহৰি হাই স্কুলৰ পৰা তাৰ পৰা মই মেট্ৰিকুলেশ্যন HSLC পাছ কৰিছো দেন আফটাৰ BBK কলেজ আমাৰ নগাঁও বাউসীবাৰী আন্তঃকাকতি মহাবিদ্যালয় তাৰ পৰা মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলো তাৰপিছত মই ইঞ্জিনিয়াৰিং লাইনত গুচি গৈছিলো এণ্ড ইঞ্জিনিয়াৰিংটো এইটো তোমাৰ মেকানিকেল ইঞ্জিনিয়াৰিং চেণ্ট্ৰেল ইনষ্টিটিউট অফ প্লাষ্টিক্স ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি চাংচাৰী গুৱাহাটী চাংচাৰী তাৰ পৰা মই প্লাষ্টিক্স ইঞ্জিনিয়াৰিং কৰাৰ পিছত মই আৰু লিখা পঢ়া তেনেকুৱা নহ'ল মোৰ দ্বাৰা বিকজ বহুত প্ৰেছাৰাইজ আছিলে যে মই জব কৰিব লাগে বহুত ৰেছপনচিবিলিটি আছিলে মই ঘৰৰ এটাই ল'ৰা চ' সেইকাৰণে মই জবৰ কাৰণে ইফালে ঘূৰি ফুৰিলোঁ শিলিগুৰিত আছিলে এবছৰ কলকাতাত আছিলে এবছৰ দেন আফটাৰ মই দিল্লীত এভিয়েশ্যন ছেক্টৰ জইন কৰিলোঁ তাতে মই এয়াৰ ইণ্ডিয়াত জব কৰিলোঁ তো এইখিনি আৰু বেচিক লাইফ সংগীত জগতত কেতিয়াৰ পৰা পদাৰ্পণ কৰিছে
সংগীত জগতত পদাৰ্পণ ইট ৱাজ লাইক আৰ্লি 2013 ক'বলৈ গ'লে আফটাৰ মোৰ শিলিগুৰিত যেতিয়া মোৰ জব আছিলে তাৰ পৰা যেতিয়া মই জব ব্ৰেকডাউন কৰিলোঁ তাৰ পিছতে মোৰ সংগীত জগতত আহা ক'বলৈ গ'লে আৰু তেনেকুৱা বিশেষ হেৰি নাছিলে যে মই সংগীতত মানে আহি যাম তেনেকুৱা ধৰণৰ মোৰ চাৰ্টেনিটি নাছিলে দেই ইট ৱাজ লাইক এক্সিডেণ্ট ক'বলৈ গ'লে মোৰ তেনেকুৱা মই সৰু থাকোঁতে কেতিয়া ভবা নাছিলোঁ যে মই কেতিয়াবা গীটাৰ বজাব পাৰিম বা কেতিয়াবা গান গাব পাৰিম এক্সিডেণ্টলি আহা গ'ল বিশেষ কাৰণ লাইক জীৱনত ধৰাচোন বহুতৰ জীৱনত বহুত কিবা কিবি থাকে মোৰ জীৱনতো কিবা কিবি অকণমান ডাৰ্ক ট্ৰেজেডি এটা আছিলে মই এতিয়া আৰু ৰিভিল কৰিব নিবিচাৰোঁ বিকজ ডেট টাইম আই ৱাজ টোটেলি এ ডিফাৰেণ্ট পাৰ্চন আজি তুমি মোক যোনটো ৱাচিং দেখা পাই আছা এইটো একচুৱেলি মই নাছিলোঁ ক'বলৈ গ'লে মই বহুত ডিপ্ৰেশ্যনত আছিলোঁ বহুত ডাৰ্ক ৰিয়েলিটি আছিলে এইটো মই এতিয়া লাভ নট অনলি লাভ কিন্তু বহুত কিবা কিবি আছিলে মোৰ লাইফত লাইক যদি মই শৈশৱৰ কথা ক'ব বিচাৰোঁ মোৰ ভইচো এনেকুৱা নাছিলে আই ইউজ টক লাইক এ গাৰ্ল এইটো বহুত কম মানুহে জানে মোৰ যোনকেইজন ভেৰি ক্ল'জ তেওঁলোকেহে গম পায় যে মোৰ ভইচটো আগতে এনেকুৱা নাছিলে মই ছোৱালী মানুহৰ দৰে কথা পাতিছোঁ চেঞ্জ সেইটোৱে মোৰ লাইফত বহুত কিবা কিবি হৈছিলে তাৰ কাৰণে মই নেগলেজেঞ্চিও পাইছোঁ মোৰ লগৰ ল'ৰাবিলাকে লাইক মই যেতিয়া কলেজ লাইফত আছিলোঁ স্কুলিং পিছত কলেজ লাইফত আছিলোঁ তেতিয়া তোমাৰ মই এডমিশ্যন লৈছিলোঁ এম চি কলেজত মই যোনটো ক'লোঁ DBK কলেজৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ ডেটছ ট্ৰু বাট এডমিশ্যন লৈছিলোঁ মই এম চি কলেজত কিন্তু মোৰ এইটো কমপ্লিট নহ'ল তাতে মোৰ ভইচৰ কাৰণে ক'বলৈ গ'লে মোৰ ভইচটো ছোৱালী মানুহৰ নিচিনা আছিলে মোৰ কথা তেনেকুৱা বুজি নাপালোঁ ভইচৰ কাৰণে কমপ্লিট নহ'ল একচুৱেলি মই ব্লেম দিব বিচৰা নাই মই কাকো ব্লেম দিব বিচৰা নাই একচুৱেলি ব্লেমটো মোৰে কাৰণ মই নিজে ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগিছিলোঁ লাইক মোৰ লগৰ ল'ৰাবিলাকে যেতিয়া মানে এটা মৰ্দানা আৱাজত কথা পাতে আৰু মই যেতিয়া ছোৱালী মানুহৰ দৰে কথা পাতোঁ that time my voice was totally different আজি যোনটো মোৰ ভইচ শুনি আছা এনেকুৱা নাছিলে আৰু তেতিয়া মই মোক নেগলেক্ট কৰা গৈছে মোক লেডিজ বুলি জোকাইছিলে বা তোমাৰ মই নিজেও বহুত ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগিছোঁ যে মই ইহঁতৰ লগত বহিব নোৱাৰিম লাইক তেনেকুৱা ধৰণৰ দিন গৈছে মোৰ তো মই ক্লাছ বাংক কৰিছোঁ ক্লাছত যোৱা নাছিলোঁ আৰু ক'বলৈ গ'লে মই বহুত নাজুক আছিলোঁ সেইটো মই একদম ষ্ট্ৰং নাছিলোঁ ঘৰে একমাত্ৰ ল'ৰা সন্তান মোক বহুত মৰমত ডাঙৰ দীঘল কৰিছে বহুত মৰম পাইছোঁ মই সৰুৰ পৰা মোৰ আব্বা মা মোৰ নানা নানী চবে মোক বহুত মৰম কৰিছে যাৰ কাৰণে নেকি মই মানে এই ষ্ট্ৰংনেছটো যোনটো তোমাৰ মানে ৰিয়েল ৱৰ্ল্ড যোনটো ফেচ কৰিব লাগে এজন মানুহে সেই বস্তুটো মোক ফেচ কৰিব দিয়াই হোৱা নাছিলে যে কষ্ট কাক কয় বা তোমাক যদি কোনোবাই ঠাট্টা মস্কাৰা কৰে তাৰ বিপৰীতে তুমি কেনেকুৱা আনচাৰ দিব লাগে সেইবিলাক বস্তু মই শিকা নাছিলোঁ আৰু যাৰ কাৰণে নেকি যেতিয়া মই ফাৰ্ষ্ট টাইম ঘৰৰ পৰা ওলাই যাওঁ এম চি কলেজত যেতিয়া মই গৈছিলোঁ তেতিয়া তোমাৰ ফাৰ্ষ্ট টাইম ঘৰৰ পৰা ওলাই গৈ পেলাই এটা মেছত থাকোঁ তাতে মোৰ ভইচক লৈ ঠাট্টা কৰে তেতিয়া মই ইনফিৰিয়ৰ হৈ যাওঁ আৰে এইটো কি হ'ল লাইক বুজিও পোৱা নাছিলোঁ যে এনেকুৱা কিয় হ'ল তো ক্লাছ বাংক কৰা আৰম্ভ কৰিলোঁ মই চবৰ আগত যাব নোৱাৰোঁ মোৰ তাৰে লগৰ যোনবিলাক ছোৱালী আছিলে তেওঁলোকে মোক চাই পেলাই হাঁহিছে বা মোৰ লগৰ ল'ৰা যোনবিলাক আছিলে ভালকৈ কথা পাতা নাই মোৰ লগত লাইক অকণমান মানে মই নিজকে ডিপ্ৰেশ্যনত ৰাখিছিলোঁ ইচ্ছা কৰি যে মেবি আই এম সামৱান ডিফাৰেণ্ট তো এইটো কাৰণে মই তাৰ পৰা ডিছকলেজটো হ'ল তাৰপিছত এই ভইচটো চেঞ্জ হ'ল এদিন হঠাৎকে লাইক এইটো ক'বলৈ গ'লে এইটো বহুত ডাঙৰ এটা কথা মিৰাকেল something like that মোৰ দুদিন বোবা আছিলোঁ মোৰ ভইচ গুচি গৈছিল য়েছ তো চেঞ্জ হোৱাৰ পিছত কি ক'ম মই তোমাক এতিয়া বহুত দিন আগৰ কথা মই কলেজৰ পৰা ডিছকলেজ হ'ল মোৰ তেতিয়া ঘৰত আহি পেলাই মাহঁতে যেতিয়া গম পালে যে মই কণ্টেক্ট কৰিব নোৱাৰোঁ মোৰ এটেণ্ডেঞ্চ কম
মোক কলেজৰ পৰা এনেকুৱা ক'বলৈ গ'লে বহুত বেয়া এটা ইম্পেক্ট কৰিল যে মোক ডিছকলেজ কৰা হৈছে বিকজ অফ মাই এটেণ্ডেঞ্চ। তেতিয়া মই বহুত কান্দি আছিলোঁ। আমাৰ ঘৰৰ পিছফালে এটা পুখুৰী পাৰ আছে, তাতে মই কান্দি আছিলোঁ আৰু মই আল্লাহক কৈ আছিলোঁ যে আল্লাহ মোক এনেকুৱা কিয় বনালা, লাইক মোৰ ভইচটো এনেকুৱা কিয় হ'ল, মোৰ ইয়াৰ কাৰণে আজি মোৰ মা দুখ পাইছে, মোৰ আব্বা দুখ পাইছে, কি হ'ল। মই তেনেকুৱা কান্দাৰ পিছত নেক্সট ডেৰ পৰা মই ৰাতিপুৱা তালৈকে যাওঁ, পুখুৰীৰ পাৰত যাওঁ, ব্ৰাছ কৰিব গৈছোঁ, কিবা এটা কম মানে মোৰ ভিতৰৰ পৰা আৱাজ নাই, একদম আৱাজ নাই, একদম আৱাজ নাই, কথাই ক'ব নোৱাৰোঁ। সেইটো মই তাৰমানে ভিতৰৰ পৰা ভোকেল টোন যোনটো আছিলে সেইটো একদম দাবি গৈছিলে, তেনেকুৱা টাইপৰ মোৰ ফিল হ'ল। তো মোৰ মা ANM হয়, মোৰ মাৰ চিনাকি আছে ENT ডক্টৰ বৰপেটাত, তো মোক লৈ গ'ল, তালৈকে লৈ যোৱাৰ পিছত মোক চেকআপ টেকআপ কৰি ল'লে, চব ঠিকে আছে, নৰ্মেল আছে। মোক ক'লে যে একো নাই, চিন্তা কৰিব লগা নাই, অট'মেটিকলি ঠিক হৈ যাব। I was totally dumb. মোটামুটি 2 দিনমান তেনেকুৱা গ'ল, মই কথা ক'ব নোৱাৰোঁ, ইশাৰাত কথা পাতোঁ, তেনেকুৱা হ'ল কণ্ডিশ্যনটো। It's like story না, story নিচিনা লাগি যায়, but this is true, এনেকুৱা হৈছে। তাৰ নেক্সট 2 দিনমান পিছত মই আকৌ এই পুখুৰীৰ পাৰত গৈ পেলাই ৰাতিপুৱা ব্ৰাছ কৰি থাকোঁতে আকৌ এইবিলাক কথা ভাবি আছোঁ যে আল্লাহ মোৰ যি আছে এটলিষ্ট মই ভাৱ বিনিময়টো কৰিব পাৰিছিলোঁ, মই কথা ক'ব পাৰিছিলোঁ, এতিয়াতো মোৰ মানে একদম ভইচটোৱে গুচি গ'ল, কি হ'ব। আকৌ কান্দিলোঁ। কান্দাৰ পিছত সিদিনা আবেলি মানত মই তেতিয়া আমাৰ দমকল আছিলে দেই, দমকল আজিকালি টেপ মটৰ, তেতিয়া দমকল আছিলে, দমকলত মই কিবা এটা কাম কৰি আছিলোঁ, মানে পানী ভৰাই আছিলোঁ। তো হঠাৎকে মই অলপ দুখ পালোঁ, কিবা এটা হেৰি শ্লিপ দুখ পালোঁ। দুখ পোৱাৰ পিছত মই চিঞৰি দিলোঁ অলপমান, চিঞৰাৰ পিছত মোৰ এটা বিকট শব্দ এটা ওলাই গ'ল, মানে ভিতৰৰ পৰা বিকট শব্দ, লাইক অপৰিচিত চাইছা তুমি, অপৰিচিত মুভি চাইছা নাই চোৱা না, তাতে তোমাৰ এটা মানে এনেকুৱা টাইপৰ ভইচ এটা ওলাই গ'ল মোৰ। এতিয়া মই নিজেও ভয় খাই গ'লো, এইটো কি হ'ল, মোৰ মাও ভয় খাই গ'ল, এইটো কি হ'ল। তো পিছত এইটোকে মই ভাবিলোঁ যে এইটো তাৰমানে কিবা এটা বেলেগ কিবা এটা হৈ গ'ল। আকৌ মা লৈ গ'ল মোক ENT ডক্টৰৰ ওচৰত, লৈ যোৱাৰ পিছত ক'লে যে নাই, ইজ টোটেলি ফাইন, কোনো প্ৰব্লেম নাই, চব ঠিকে আছে তাৰ, তো লাহে লাহে এইটো আকৌ ঠিক হৈ যাব। মোৰ কি হ'ল, এই অপৰিচিতৰ নিচিনা ভইচটো যে এইটো মই লাহে লাহে তাৰমানে এবাৰ এনেকুৱা হয়, লাইক বহুত বেছি লাউড হৈ যায়, আকৌ একদম ক্ষীণমিন হৈ যায় ভইচটো, এনেকুৱা কণ্ডিশ্যনত মই মানে ঝুলি আছিলোঁ ক'বলৈ গ'লে, এনেকুৱা এটা কণ্ডিশ্যনত মোৰ তাৰমানে চলি আছিল। তো পিছত বাই দ্য টাইম, সময়ৰ লগে লগে লাহে 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 সেই ভইচটো মানে ৰিফাৰ্বিছ হোৱাৰ পিছত আজি মোৰ এই ভইচটো, আৰু ক'বলৈ গ'লে I can talk like that kind of voice, যোনটো মোৰ আগৰ তেনেকুৱা ভইচ আছিলে, and even I can talk in manly voice. তো both এটা মোৰ দুটা ভইচ আছে, মই ক'ব পাৰোঁ তেনেকুৱা একদম ব্যতিক্ৰমী এটা ষ্টৰী। Yes, exactly. So বহুত ভাল লাগিল শুনি পেলাই, এনেকুৱা লাগিল যেন মুভিৰ কোনোবা এটা ষ্টৰী শুনি আছো, কিন্তু বহুত বেয়া লাগিল যেন আপুনি সেইটো ভইচৰ কাৰণে বহুত কিবা ফেচ কৰিছে, বহুত কষ্ট পাব লগা হৈছে। আজি সেই মোৰ MC কলেজত থকা সেই ল'ৰাকেইটা এতিয়া ছ'চিয়েল মিডিয়াত মোৰ যেতিয়া গান শুনে, তেওঁলোকে বিশ্বাস নকৰে যে কেতিয়াবা লগ পায় মোক কয় যে বচোন তোৰ ভইচটো এনেকুৱা কিয় হ'ল, তোৰ এনেকুৱা নাছিলে, তোৰ ছোৱালী মানুহৰ দৰে কথা পাতিছ, এনেকে চেঞ্জেছ কিয় হ'ল, লং ষ্টৰী কি হ'ল। আপুনি যেতিয়া গান গাই ষ্টাৰ্ট কৰিছে, তাৰপিছত প্ৰথম গানটো আপুনি কোনটো গানত কণ্ঠদান বুলি ক'বলৈ গ'লে ফাৰ্ষ্ট গানটো আছিলে মোৰ সপনো মে আকে, যোনটো গান মই নিজে লিখিছিলোঁ। লাইক ফাৰ্ষ্ট মই গিটাৰ কিনিছিলোঁ শিলিগুৰিত যেতিয়া মই আছিলোঁ, শিলিগুৰিৰ পৰা যেতিয়া মই ঘৰত আহিলোঁ এবাৰ, তেতিয়া লাষ্ট মানে ঘৰত আহিম তাৰ আগৰ দিনা মই মানে তাৰে শ্বপিং মলবিলাকে এনে কেতিয়াবা এক্সপ্ল'ৰ কৰি থাকোঁ। তো প্ৰধান নগৰৰ ফালে মই গৈছোঁ, তাতে মানে গিটাৰ শ্ব'ৰুম এটা আছিলে, তো বাহিৰৰ পৰা মই চাই আছোঁ গিটাৰখন, ব্লু কালাৰৰ চিগনেচাৰ ব্ৰেণ্ডৰ এটা গিটাৰ আছিলে, মই বাহিৰৰ পৰা এনেকৈ চাই আছোঁ। মই কিন্তু একো আইডিয়া নাই, মোৰ একদম আইডিয়া নাই যে মই এইখন কিনিম,
একো আইডিয়া নাই মই এনে চাই আছো ভিতৰৰ পৰা সাৰ্ভিস বয় এজন ওলাই আহিলে কিছু লাগবে আপুনি তো নাই গিটাৰটা কত লাইক বেঙ্গলি তাত বেঙ্গলি তো মোক ক'লে যে আসুন ভিতরে আসুন লেটস গো ইনসাইড মোক অলপ ভিতৰত যোৱাৰ পিছত মোক স্পেচিফিকেশন বুজাই আছে মোক কৈ আছে মোক কৈছে একষ্টিক গিটাৰ আছে তো মই তেতিয়া একো আইডিয়া নাই মোৰ গিটাৰ মানে কেনেকে কি বজায় মই জাষ্ট এইটো জানো যে এইটো গিটাৰ এনে হাতেৰে বজায় আৰু এক ধৰণৰ গিটাৰ আছে যোনটো নেকি কাৰেণ্টত চলে ইলেক্ট্ৰিক গিটাৰ তো মোক মোৰ ভাল লাগিল চাই পেলাই তো মই এটা কত বেছি দাম না তো 2000 টাকা ঠিক আছে মোৰ জেপত তেতিয়া পইচা আছে লাইক তাৰ কেইদিনমান আগত মই চেলাৰি পাইছো মই তেতিয়া বৰখনত জব কৰিছিলো না চিলিগুৰিত আজি কল চেণ্টাৰ এছিষ্টেণ্ট কল চেণ্টাৰ জব কৰিছিলো ফাৰ্ষ্ট জব পঢ়িছো ইঞ্জিনিয়াৰিং কিন্তু জব কৰিছো কল চেণ্টাৰত তাৰপিছত এভিয়েশ্যনত বহুত কিবা কিবি কম্পিউটাৰ তো মোক গিটাৰখন দি দিলে মই লৈ আহিলো কোনো আইডিয়া নাই কেনেকে কি বজাম তেতিয়া ইউটিউবৰো ইমান এটা প্ৰচলন নাছিল 2012 কথা কৈছো মই না এতিয়া 2012 কথা কৈ আছো মিউজিকত আহিলো আৰ্লি 2013 তাৰমানে লাইক গিটাৰখন কিনাৰ পিছতহে মই মিউজিকত আহিছো তো এতিয়া আমি গিটাৰখন লৈ আহিলো ৰুমত চিলিগুৰি ৰুমত লোৱাৰ পিছত মই ভাবিলো কেনেকে কি বজায় তো এতিয়া মোৰ ওচৰত মোবাইল আছিলে নকিয়া 5300 তেতিয়াৰ স্মাৰ্টফোন ক'বলৈ গ'লে চিম্পিয়া ফোন আছিলে তো তাতে মই হেৰি কৰিলো গিটাৰ এপ্লিকেশ্যন কিবা এটা ডাউনলোড কৰিলো কৰাৰ পিছত আমাৰ চালো যে কৰ্ড স্পিল আছে কৰ্ড মই তেতিয়া বুজি পালো ড্ৰয়িঙৰ নলেজ মোৰ আছিল তেতিয়া মই বুজি পালো বস্তুবিলাক চাই পেলাই যে এনেকে এইটো ফ্ৰী বুলি কয় এইটো ফ্ৰীডত এনেকা তাৰমানে প্লেচবিলাক আছে ইয়াতে মই হোল্ড কৰিব লাগে লাইক এনেকুৱা হোল্ড কৰিব লাগে ফাৰ্ষ্ট কৰ্ড মই বজাইছিলো লাইফত এ মাইনৰ দিছ ইজ এ মাইনৰ তো সেই কৰ্ডটো মই বুজি পাইছিলো যে এইটো কৰ্ড হয় আৰু এইটো এনেকে হোল্ড কৰিব লাগে ইয়াতে বিন্দু আছিলে ডট 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 দেন আফটাৰ আই জাস্ট ড্ৰপ দেন আফটাৰ ইট বিকামছ এ মাইনৰ সাউন্ড আহি গ'ল ওকে ফাইন তো তেনেকে মই ফাৰ্ষ্ট কৰ্ড শিকিলো যে এ মাইনৰ দেন আফটাৰ জি দেন আফটাৰ এফ কেনেকে ধৰে এইবিলাক মই ধীৰে ধীৰে এইবিলাক লাহে শিকিবলৈ গ'লো আৰু তুমি যিটো কথা কৈছা যে ফাৰ্ষ্ট গান কোনটো আছিল মোৰ কণ্ঠদান কৰা এইটো এই কৰ্ড কেইটা শিকি মই 4টা কৰ্ড শিকিয়ে ফাৰ্ষ্ট যেতিয়া মোৰ এনেকুৱা লাগিল যে এই কৰ্ডৰ পৰা খুৰ আহি আছে বেলেগ টিউন তেতিয়া মোৰ এনেকুৱা লাগিল যে ইয়াতে যদি মই কথা সোমাই দিওঁ তাৰ আগতে মই কবিতা লিখো মই আগৰ পৰা কবিতা লিখো মই লাইক যেতিয়া মই ক্লাছ 10 তেতিয়া পৰা মই কবিতা লিখো তো এই কবিতাৰ কিবা মানে হিন্দীত মই কিবা এটা লিৰিক্স তেতিয়াহে মই গম পাওঁ যে গানৰ এইবিলাক লিৰিক্স বুলি কয় লিৰিক্স এটা ফিট কৰি দিলো যে লাইক দিস সপনো মে আকে লাইক ওকে ফাইন ঠিক আছে এনেকুৱা সিস্টেম হয় এনেকুৱা গান হয় তো তেনেকৈ যেতিয়া মই ষ্টাৰ্ট কৰিলো তো এই গানটোৱে আছিলে সপনো মে আকে নীন্দে উড়াকে ইউ না মুঝে কবি বজা তেনেকুৱা টাইপৰ তো আজিলৈকে কিন্তু এই গানটো ৰিলিজো হোৱা নাই এইটো মোৰ লাইফৰ ফাৰ্ষ্ট গান আছিলে কিন্তু আজিলৈকে মোৰ ৰিলিজ হোৱা নাই ৰিলিজ কৰাও নাই কিমানটা গান ৰিলিজ হৈছে আজিলৈকে ক'বলৈ গ'লে এতিয়া স্পটিফাই জিঅ' সাৱন এমাজন প্ৰাইম এইবিলাকত চলাব লাগিব মাজতে বহুত কেইটা ৰিলিজ হৈছিলে আকৌ ইয়াৰ কিবা মানে প্ৰব্লেমৰ কাৰণে মোৰ একাউণ্ট কিবা প্ৰব্লেমৰ কাৰণে বহুত কেইটা গান আকৌ ডিলিটো হৈ গৈছে মই আকৌ ৰিফাৰ্বিছ কৰি আছো ৰিলিজ নেক্সট কৰিম তো মোটামুটি ক'বলৈ গ'লে মোৰ songs about 50 plus in different languages like Assamese, Hindi, English, Bengali, Arabic, Urdu. Family problem person. First, yes, exactly. First time মোক কি বুলি কৈছে এই পাগল হৈছে এই ল'ৰাটো কি তাৰমানে তোৰ চাকৰি বাকৰি নাই কাম ধান্দা নাই কি তামোৰ এখন লৈ পেলাই ঘূৰি আছ যে আমাৰ বহৰীত জংঘল আছে দেই জংঘল আছে তো এইটো চাইডে চেনিৰাম ফৰেষ্ট বুলি কয় মানে নদীৰ পাৰৰ ওচৰতে জংঘল আছে তো মই যেতিয়া গিটাৰ মোৰ ফাৰ্ষ্ট গিটাৰখন যেতিয়া মই কিনিছিলো ঘৰত আহিলো তো মই ঘৰত কেনেকে মই জংঘলত গুচি গৈছো তো তেতিয়া আপাৰ বাইক আছিলে এতিয়াও আছে সেই বাইকখন তো মই বাইকখন লৈ পেলাই জংঘলত গুচি গৈ পেলাই তাতে গৈ পেলাই মই তাৰমানে এইবিলাক প্ৰেক্টিচ কৰিছিলো মানে ইণ্টাৰেষ্ট এটা আহি গৈছিল
যে এনেকে এনেকে গিটাৰ বজাব পাৰে তেতিয়া এইটো যেতিয়া কথা মই কৈ আছো আৰ্লি 2013 তেতিয়া আমাৰ অঞ্চলত মানে আমাৰ বগৰী অঞ্চলত গিটাৰখন যে এনেকে বজাব পৰা যায় বা এনেকে যে বজায় সেই আইডিয়াটো বহুত কম মানুহৰ আছে বহুত কম মানে মিউজিকৰ নলেজটো এনেও নাছিলে কেইজনমান ল'ৰা আছিলে মোৰ লগত মই লগ পালো মহচিন আকৰাম মোৰ ভাই হয় সম্পৰ্ক জুলহাজ ভূঞা লাইক জেবি তাক আমি জেবি বুলি মাতো তো জেবি আৰু মহচিন এই দুজন আছিল মোৰ সঙ্গী লাইক মই যেতিয়া অকলে জংঘলত যাওঁ 2 দিন পিছত ইহঁতো ইহঁতে আহি পেলাই মোৰ ওচৰতে বহে আৰু মানে আমি একেলগে এইবিলাক কথা ডিছকাছ কৰোঁ তেতিয়া মিলি গ'ল তেতিয়া মহচিনৰ গিটাৰ এখন আছিলে বহুত পুৰণা ইও লৈ আহিলে এইটো ৰিফাৰবিছ কৰিলে আমি দুয়ো একেলগে বহি পেলাই মহচিন আকৰাম ইয়াৰ নাম মোৰ নাম মহচিন আকৰাম তো লাইক চেম আছে তো আমি একেলগে বহি পেলাই ধুনীয়াকে এইবিলাক ষ্টাৰ্ট কৰিলোঁ তেতিয়া আমি নাম ভাবিছিলোঁ যে আমাৰ এনেকুৱা এটা বেণ্ড হ'ব এনেকুৱা কিবা হ'ব তাৰমানে এই নামটো এতিয়াও আছে তেহজিব নামটো মহচিনে দিছিল যে উই উইল হেভ এ বেণ্ড কল্ড তেহজিব এই তেহজিব নামটো তাৰ পৰা আহিল আৰু ফাৰ্ষ্ট আমাৰ তেহজিবৰ এই কাৰণে গান আছিল যে উম্মীদে হে আজমা কো ছুনে কি তেনেকুৱা এটা গান আছিলে এইটো ৰিলিজ কৰা নাই এইটো তেহজিবৰ থিম সং এইটো ৰিলিজ কৰা নাই এতিয়ালৈকে তেতিয়া আমি ফাৰ্ষ্ট ৰিলিজ কৰা আছিল ৰয়েল ব্লেক এটা গান তেতিয়া ৰয়েল ব্লেক নামৰ এটা চিগাৰেট আছিলে এটা আমি we used to smoke আজিকালি মই স্মোক নকৰো তো মাৰিব তোমাৰ ভাবি তো তেতিয়া ৰয়েল ব্লেক নামৰ এটা চিগাৰেট আছিলে এটা আমি স্মোক কৰিছো এই ৰয়েল ব্লেকৰ ওপৰত আমি গান বনাইছিলো हाथ में ले हम गिटार प्रथम माने जोश এটা আছে हाथ में ले हम गिटार चले बैंक ऑफ रिवर उंगली पे है रॉयल ब्लैक लाइक তেনেকুৱা সংগীত জগতত আদৰ্শ ব্যক্তি হিচাপে ক'বলৈ গ'লে মই তোমাক এজ এ হোল থুলমূল ভাৱে ষ্টৰী এটা ক'লো যে মোৰ সংগীতত অহাৰ কোনো প্লেন নাছিল এক্সিডেন্টলি মই আহি গ'লো আৰু আদৰ্শৰ ভিতৰত ক'বলৈ গ'লে লাইক মই আতিফ আসলাম ছাৰৰ গান শুনি বহুত ভাল পাওঁ সেই যুগৰ দুৰি এলবামে হওক বা তোমাৰ আৰু কেতিয়াবা মই পাপনদাৰৰ গান শুনো তেতিয়া মই যেতিয়া ইঞ্জিনিয়াৰিং কলেজত আছিলোঁ তেতিয়া মই পাপনদাৰ গান শুনি ভাল পাওঁ দীক্ষুদাৰ গান শুনি ভাল পাওঁ হেঙুলি থিয়েটাৰত দীক্ষুদাৰ বহুত গান গাইছে থিয়েটাৰ চাইছোঁ হেঙুলি থিয়েটাৰ চাইছোঁ তেতিয়া দীক্ষুদাৰ গানৰ প্ৰতিও মই আহয়া বা দেউদাৰ এলবামৰ যিকেইটা গান মোৰ বহুত মোৰ প্ৰিয় চং বুলি ক'বলৈ গ'লে এতিয়া লাইক বহুত চঙে প্ৰিয় যোনবিলাক মিনিংফুল লাইক এতিয়া মোৰ নিজৰ ক্ৰিয়েশ্যনৰ ভিতৰতে মোৰ ফেভৰেট চং বহুত আছে গুস্তাখে হওক প্ৰতিবাদ হওক ভৰসা হওক তুমি বৰ্ষা ভাসিয়ে দাও আমাৰ লাইক বেংগলীজ আছামিজ প্ৰতিটো পোৱা বা সাগৰৰ দৰে গভীৰ বহুত মানে এনেকুৱা মোৰ নিজৰে প্ৰিয় চং বহুত আছে আৰু বাকী বলিউডৰে হওক টলিউডৰে হওক প্ৰিয় চংটো থাকিবই লাইক মই এক্সাক্ট ক'ব নোৱাৰিম যে দিছ ওৱান ইজ মাই ফেভৰেট চং বহুত আছে লাইক মাই বিনি যোনটো মই গালো এতিয়া এইটো মোৰ প্ৰিয় চং অবভিয়াছলি সংগীতৰ উপৰিও আপুনি কি কৰি ভাল পায় ড্ৰাইভিং কৰিব বহুত ভাল পাওঁ মই লাইক ট্ৰেভেলিং কৰি বহুত ভাল পাওঁ আই এম এ ট্ৰেভেলাৰ লাইক আৰু লগতে ড্ৰয়িং কৰি ভাল পাওঁ লিখিও ভাল পাওঁ কম্প'জাৰ এইবিলাকতো সংগীততে আহিব বাকী তোমাৰ ফেমিলি এটা কোৱেশ্চন কৰিম মই সাম্প্ৰতিক সময়ছোৱাত কোনবোৰ গানে যুৱ প্ৰজন্মক বেছিকে আকৰ্ষিত কৰে আপোনাৰ মতে মোৰ মতে ক'বলৈ গ'লে এতিয়া কথাটো অকণমান নিগেটিভ হৈ যাব কাৰণ সংগীত যোনটো একচুৱেলি মই যোনটো ভাবোঁ সংগীত সাধনা সংগীত এটা সাধনা হয় আৰু আজিকালি স্পেচিয়েলি যুৱচামৰ মাজত মই যোনটো দেখা পাই আছো মই যোনটো অবজাৰ্ভ কৰোঁ তাতে এটা বস্তু মই ক'ব লাগিব যে মিনিংফুল গানৰ পৰা ফালৰি কাটি আজিকালি যুৱ প্ৰজন্মই অনলি বিটছ এণ্ড ভিজুৱেলত বেছি ফ'কাছ কৰে মানে গান এটা ৰিলিজ হৈছে তাৰ ভিজুৱেলটো কি ভিজুৱেলটোত বেছি ফ'কাছ কৰে গানৰ মিনিং ডাজন্ট ইভেন মেটাৰ ফৰ দেম বিট বা তোমাৰ ডিজে বেছি তেনেকুৱা ধৰণৰ মিউজিক থকা গান বা তোমাৰ হিপ হপ এইবিলাক মই ইমান এটা ভাল নাপাওঁ কিছুমান ভাল পাওঁ এনেকুৱা নহয় যে একেবাৰে বেয়া পাওঁ
ভাল পাওঁ বাট যুৱ প্ৰজন্মৰ ক্ষেত্ৰত আজিকালি যুৱ প্ৰজন্মৰ ক্ষেত্ৰত মই এইটো বিচাৰিম যে তেওঁলোকে মিনিংফুল গান শুনক বা মিনিংফুল গান বুজি পাওক বহুত মিনিংফুল গান আছে বলিউডৰ হওক টলিউডৰ হওক ইণ্ডিভিজুৱেলছ হওক আৰু তেওঁলোকে তাৰমানে কি হয় মই ছ'চিয়েল মিডিয়াত যোনটো চাওঁ এইটো কৈ আছোঁ মই ফেচবুকতে হওক ইনষ্টাগ্ৰামতে হওক মানে সস্তীয়া গান বেছি প্ৰাধান্য দিয়ে বেয়া পাব বহুতে মই জানো বাট এইটো মোৰ মতে এইটোৱে হৈ আছে আৰু এইটো হ'ব নালাগে এতিয়া কিছুমান ব্যক্তিগত কোৱেশ্যন কৰিম বেছি ব্যক্তিগত এইটোৱে যেন তাৰ আগতে আৰু এটা কুৱেশ্যন মই সুধিব বিচাৰিম যিহেতু আপুনি মই জনামতে আপুনি বহু বছৰ ধৰিয়ে আপুনি গান গায় গান নিজে লিখে বহুত গান আপুনি নিজে লিখিছে নিজে প্লে কৰিছে চ' আপুনি সেই ক্ষেত্ৰত আপুনি কিমান দূৰ ছিংগাৰ হিচাপে আপুনি কিমান দূৰ সফল হ'ব পাৰিছে বুলি আপুনি ভাবে ছিংগাৰ বুলি ক'ব এতিয়া মোৰ তাৰমানে তেনেকুৱা হেৰি নাই আৰু মই তোমাক এটা কথা কওঁ আই এম নট এ ছিংগাৰ না ছিংগাৰ বুলি নকবা কাৰণ ছিংগাৰ মানে হ'ল যোনে অনলি গান গায় কোনোবাই লিখে কোনোবাই কম্প'জ কৰে কোনোবাই সুৰ দিয়ে কোনোবাই তাক মানে হেৰি কৰি দিয়ে লাইক বুজাই দিয়ে বস্তুটো তাৰপিছত ছিংগাৰে গান গায় তো মোক ক'বলৈ গ'লে মই ছিংগাৰ নহয় মই কম্প'জাৰ ভালদৰে ক'বলৈ গ'লে সেইটোৱে কাৰণ মই নিজে মিউজিক বনাওঁ মিউজিক কৰোঁ যিমান দূৰ পাৰিছোঁ এতিয়ালৈকে যিমান দূৰ শিকিছোঁ ইনফেক্ট শিকিবলৈ জানিবলৈ বহুত বাকী থাকে মানুহৰ শিকাৰ কেতিয়াও শেষ নাই তো এজ এ হ'ল তুমি সফলতাৰ কথা ক'লা নেকি নে কি ক'লা কিমান সফল হ'ব পাৰিছোঁ আচ্ছা সফল এতিয়া ছাকচেছৰ ডেফিনিশ্যনো মোৰ ওচৰত নাই ছাকচেছ কাক বুলি কওঁ বাট মই যিমান দূৰ পাৰিছোঁ যিমান দূৰ কৰিছোঁ ক'বলৈ গ'লে মিউজিক মোৰ পেশ্যন হয় প্ৰফেশ্যন এতিয়ালৈকে হৈ উঠা নাই আৰু এইটো নাজানো কিমান দূৰ হ'ব বাট পেশ্যনেটলি মই মিউজিক কৰোঁ আৰু এইটোৱে মই ভাবোঁ যে মই সফল কাৰণ মই আজি যিমানখিনি পাৰিছোঁ নিজে শিকিছোঁ যিমানখিনি নলেজ গেইন কৰিব লাগে মই নলেজ গেইন কৰিছোঁ ইভেন কিউৰিয়চিটি বহুত ভৰপূৰ মোৰ ভিতৰতো কিউৰিয়চিটি বহুত আছে নতুনত্বৰ সন্ধান মোৰ সদায় থাকিব তো আৰু তুমি যোনটো ক'লা সফলতাৰ কোনো ডেফিনিশ্যন মোৰ ওচৰত নাই ক'বলৈ গ'লে আৰু কি ক'ম কি আছে সো এতিয়া মই আহিম কিছুমান ব্যক্তিগত কুৱেশ্যন তাৰ আগতে মই কৈ লৈছো তো প্ৰত্যেকটা কুৱেশ্যনৰ এনচাৰ মোৰ লাগিব ঠিক আছে যেহেতু আপুনি বিবাহিত আপোনাৰ বহুত অনুৰাগীও আছে তো এই ক্ষেত্ৰত মানে কোনো তেনেকুৱা প্ৰব্লেম নহয় প্ৰব্লেম কি হ'ব মই বিবাহিত অনুৰাগী থাকিলে প্ৰব্লেম হ'ব এইটো একচুৱেলি কুৱেশ্যনটো ক'বলৈ গ'লে যদি মোৰ ক্ষেত্ৰত নহয় কুৱেশ্যনটো হ'ব পাৰে কাৰোবাৰ হ'ব পাৰে বাট মই এটা কথা ক'ব বিচাৰিম এইটো তুমিও বহুত ভালদৰে জানাও যে মোৰ জীৱন সংগিনী যোনজনী শ্বি ইজ ভেৰি আণ্ডাৰষ্টেণ্ডিং বহুত ভাল বুজি পায় তাই গোটেইখিনি বস্তু মোক বহুত ছাপোৰ্ট কৰিছে আৰু ক'বলৈ গ'লে আজি যে মোৰ ষ্টুডিঅ' আছে সৰু এটা ষ্টুডিঅ' আছে বা আজি যোনটো গীটাৰ তুমি মোৰ হাতত দেখা পাই আছা গীটাৰটো মোক তাই গিফ্ট কৰা এণ্ড তাই মোক বহুত উৎসাহ দিছে আজিলৈকে বহুত ইনস্পিৰেশ্যনো দিছে ইনফেক্ট মোৰ বহুত গানৰ লিৰিক্স তাই লিখা তোমালোকৰ হয়তো মানে লক্ষ্য কৰা নাই লিৰিক্সত মই তাইৰ নামটো দি দিওঁ আৰু লিখেও তাই লিখে প্ৰথম প্ৰেম ক'বলৈ গ'লে সংগীত গীটাৰ মোৰ প্ৰথম প্ৰেম নেকি কি খুজিছা প্ৰেয়সী আছে অবভিয়াছলি মাই ৱাইফ আচ্ছা প্ৰথম আপুনি তাইক লৈ কিবা লিখিছিলে নে নদাৰত মোৰ এটা গান আছে নদাৰত বুলি হিন্দী উৰ্দু লেংগুৱেজত তো মই ফাৰ্ষ্ট অফ অল তাইক লৈ লিখিছোঁ কিন্তু তাৰ আগতে তাই মোক লৈ লিখিছিলে সাগৰ দৰে গভীৰ যোনটো গান মোৰ আছামিজ তো সেই গানটো একচুৱেলি তাই মোক কবিতা হিচাপে লিখিছিলে কিন্তু মোৰ ইমানে ভাল লাগি গ'ল মানে লিৰিক্সখিনি ইমানে ভাল লাগি গ'ল মই এইটো কম্প'জ কৰি পেলাই গানে বনাই দিলোঁ
টেনচনত থাকিলে কি কৰে টেনচনত থাকিলে কি কৰিব গিটাৰ বজাব আৰু কি কৰিম বেছি খং উঠিলে কি কৰে বেছি খং উঠিলে চুপচাপ থাকো বেছি খং উঠিলে মোৰ এই হয় পুখুৰী পাৰ হয় নদী পাৰ মানে গাড়ীখন লৈ আহি গ'ল কি কৈছে আপুনি আপোনাৰ ৱাইফক কি বুলি মাতে জান্নাত বুলি মাতো আকৌ বাট মই জানো যেন বহুদিন মানে জান্নাত নহয় দেশনাৰা হয় জান্নাত জান্নাত কিয় আহিলে জান্নাত আহিলে এতিয়া তোমাক মই কি ক'ম লাইক এইটো কথা গম পাই গৈছা যে এটা সময় আছিল মই ইয়াৰ আগতে এবাৰ মেনশ্যন কৰিছো যে এটা সময় আছিল যোনটো সময়ত মই নাছিলো মোৰ বেলেগ কোনোবা এজন আছিল আজি যোনটো মই জলি বা আজি যোনটো মোৰ ক্যাৰেক্টাৰ তুমি চাই আছা এইটো এটা বেলেগ আছিল মোৰ আগৰ গানৰ ক্ৰিয়েশ্যন বিলাকো তেনেকুৱা আছিল ৰহম হওক বা তোমাৰ দৰ্দ হওক মানে এনেকুৱা ধৰণৰ ক্ৰিয়েশ্যন আছিলে যেন মই বহুত ডিপ্ৰেশ্যনত আছো মই খুব পৰা নাই ভালকৈ মোৰ মিনিং বিলাকে তেনেকুৱা আছিলে গানৰ মিনিং বিলাকো তেনেকুৱা আছিলে বা মই মানে দেৱদাস টাইপৰ তেনেকুৱা টাইপৰ দুনিয়া আছে ভাগা হোৱা লাইক অকলশৰীয়া সো তেতিয়া হলে তো আৰু এটা কোৱেশ্চন তো আহিব কোৱেশ্চন কৰিবা মই ক'ব দিয়া সেই সময়ত মই মানে বহুত ক'বলৈ গ'লে মোক বেলেগ ৱাচিম এজন আছিলো মানে একদম মানুহক দেখিব নোৱাৰো মই ভালদৰে কথা মাতো জাষ্ট শ্ব' অফ এনেকুৱা টাইপৰ তো তাই যেতিয়া পৰা মোৰ জীৱনত আহিল তো মোৰ লাইফটোৱে টোটেলি চেঞ্জ and that's why she's Jannat for me এনেকুৱা প্ৰেম কি প্ৰেম নিস্বাৰ্থ ভাল পোৱা এটাই প্ৰেম নাই সিঙ্গার নহলে বা মিউজিশিয়ান নহলে কম্পোজাৰ নহলে কি কৰা হয় কি বলবো এটা ভাবিবলগীয়া কথা কি হলো এটা বাট মোৰ এভিয়েশন কিন্তু হেৰি আছিলে এটা মানে বহুত ভাল ইচ্ছা আছিলে এইটো মই সৰুৰ পৰা ইচ্ছা আছিলে যে এভিয়েশন লাইক এৰোপ্লেনছ এইবিলাক মই সৰুৰ পৰা তাৰমানে বহুত অবজাৰ্ভ কৰি এইটো ভাল পাওঁ আৰু যাৰ কাৰণে নেকি মই এভিয়েশনত জবো কৰিছো মই এয়াৰ ইণ্ডিয়াত জব কৰিছো 3 বছৰ তো হয়তো মই যদি মিউজিচিয়ান নহলোহেঁতেন বা মোৰ লাইফত যদি মিউজিক নাহিলেহেঁতেন হয়তো মই তেনেকুৱা লাইনতে গ'লোহেঁতেন কৰ্পৰেট লাইক এভিয়েশন ফিল্ড বা তেনেকুৱা অসমীয়া ছবি জগতৰ প্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু তেওঁৰ এক্টিং মোৰ বহুত ভাল লাগে অভিনেত্ৰী বুলি ক'লে বহুত আছে কিন্তু এটা সময় আছিল মই শ্যামন্তিকা মেমৰ এলবামবিলাক বহুত চোৱা আছিলো আৰু লাইফত কিমানটা প্ৰপ'জাল ৰিজেক্ট কৰিছে আচ্ছা প্ৰপ'জাল মই যদি কওঁ যে লাইক প্ৰপ'জাল মোৰ তেনেকুৱা নাছিলে ক'বলৈ গ'লে যেতিয়া মোৰ ফাৰ্ষ্ট ষ্টেজ লাইফৰ যোনটো ফাৰ্ষ্ট ষ্টেজ মই যোনটো তোমাক বাৰে বাৰে কৈ আছো মোৰ লাইফৰ এনেকুৱা এটা ষ্টেজ আছে সেইটো মইতো প্ৰপ'জেলৰ তাৰমানে কুৱেশ্যনে নাছিলে ক'বলৈ গ'লে দেন আফটাৰ প্ৰপ'জেল পাইছো নোপোৱা নহয় বাট একচেপ্ট নাই তেনেকুৱা মই একচেপ্ট বা ৰিজেক্ট তেনেকুৱা ধৰণৰ হেৰি অহা নাছিলে মাজতে মই যেতিয়া তোমাৰ ভাবিক পালো জান্নাতক মই মানে কৃষ্ণক যেতিয়া মই পালো তো এইটো আমাৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং আছিলে মিউচুৱেল চুজেছ আছিলে তেতিয়া আৰু এইটো বস্তু নাহে একচুৱেলি প্ৰপ'জেল দুটা সিক্ৰেট আপোনাৰ লাইফৰ কি সিক্ৰেট আছে মই খোলা যোনটো এটোটো আছে এটো মিছা কথা খোলা কিতাপ নহয় অবভিয়াসলি মোৰ সোশ্যাল মিডিয়া প্ৰফাইল পাব্লিক হয় মোৰ গোটেইখিনি পাব্লিক হয় এনেকুৱা যোনটো নিজৰ বাহিৰে কোনেও নাজানে এনেকুৱা কোনো বস্তুই নাই তোমাৰ বিয়া হোৱা নাই না এতিয়ালৈকে তোমাৰ বিয়া হলে তোমাৰ হাজবেণ্ডৰ এনেকুৱা কোনো বস্তু নাথাকিব যোনটো তুমি নাজানিবা আজিকালি মানে কিছুমান এনেকুৱা হয় যে পাছৱৰ্ডটো ৱাইফে নাজানে এনেকুৱাটো বহুত হৈ যায় এইটো একচুৱেলি মই বিয়া বুলি নকওঁ বা এইটো মেৰেজ নহয় জাষ্ট এগ্ৰিমেণ্ট নাথিং ইউজ বিবাহ প্ৰেম তেনেকুৱা হ'ব নালাগে একচুৱেলি ভাল হ'ব লাগে ছোৱালী মানুহক চালে কোনটো বস্তু প্ৰথমতে লক্ষ্য কৰে
কেনেকুৱা ধৰণৰ কোৱেশ্চন কৰি আছা মই নৰ্মেলি কোৱেশ্চন কৰি আছো ফাৰ্ষ্ট অফ অল হজা ক'বলৈ গ'লে মই ভালদৰে মানে নাচাও এইটো নহয় বাট লক্ষ্য কৰাৰ পিছত মই চকু লক্ষ্য কৰো খালি ছোৱালী বুলি নহয় যিকোনো মানুহ আই কণ্টেক্ট লাইক মই চকুতো কথা ক'বলৈ ভাল পাওঁ সেইকাৰণে আৰু চকুত কথা পাগল প্ৰেমী নহয় পাগল প্ৰেমী তেনেকুৱা নহয় আৰু চকুত এটা কথা আছে নহয় লাইক মানুহৰ চকুত চালে বহুত বস্তু গম পোৱা যায় what's inside his or her mind এইটো সঁচানে কথাটো কিমান দূৰ সঁচা নাজানো মই কিন্তু প্ৰুফ পোৱা নাই চকুৱে বহুত মিছা কথা কৈ দিলে নাজানো যোনে ধৰাচোন চকুৰ মিছা কথা খেলিব জানে তেওঁলোকৰ কাৰণে ইজি হ'ব পাৰে বস্তুটো মই চিম্পল মানুহ ভাই মোৰ ইমান এটা হেৰি নাই মই জাষ্ট তুমি যোনটো কুৱেশ্যন কৰিছা তো ফাৰ্ষ্ট অফ অল মই কি লক্ষ্য কৰোঁ এইটো চকুৰ লক্ষ্য কৰোঁ এটা কৈছা অলৰেডি মই কৈছোঁ তোমাক এইটো সেইবোৰ বাহিৰে স্মৰণীয় ঘটনা মোৰ নানাৰ যোনদিনা ইন্তেকাল হৈছিলে সেইটো স্মৰণীয় ক'বলৈ গ'লে মোৰ নানা মোক বহুত মনত পৰিছে বহুত ভাল পাইছোঁ মই তেখেতৰ যোনদিনা ইন্তেকাল হয় মোৰ ফাইনেল এক্সাম আছিলে ক্লাছ 9 আৰু এই দিনটো মোৰ বহুত বেয়া লাগে তাৰমানে মই পাহৰিব নোৱাৰোঁ কেতিয়াবা এইটোৱে লাষ্ট এটা কবিতা শুনিম কবিতা মোৰ কবিতা মনতে নাই মই বহুত কবিতা কৰিছোঁ ইনফেক্ট তোমাৰ লিখা কবিতা এটা কৰিছোঁ এটা নহয় দুটা নে তিনিটা কৰিছোঁ নেকি আৰু তোমাৰ লিখা গান এটাও কৰিছিলোঁ আৰু আপোনালোকক মই ক'ব বিচাৰিছোঁ ৰুণিয়া বহুত ভাল লিখে তাইৰ ফেচবুক প্ৰফাইলত গ'লে আপোনালোকে চাব পাৰিব ইমান ধুনীয়া ধুনীয়া লিখিছে তাই অবভিয়াছলি যোনটো সঁচা কথা সেইটো ক'ব মই আৰু তাই লিখা গানো মই কৰিছোঁ তোকে ছায়া শূন্য মন দিছোঁ once upon a time we have done that maybe 3-4 years back so কবিতা মোৰ পৰা কবিতা কি শুনিবা তুমি কবিতা শুনাম দিয়া এটা ফাকিটো শুনিব পাৰি ঠিক আছে মই অকণমান চাব লাগিব তাৰমানে লাইক ঠিক আছে গান লাষ্ট এটা গান কোৱা কি গান শুনিবা বেংগলী আছামিজ হিন্দী ইংলিছ উৰ্দু হিন্দী সবে জানা কেনে নে মই মোৰ লিখা গান আপোনাৰ যেহেতু আপোনাৰ ভাল লিখে আপোনাৰ গানে শুনক দৰ্শকে শুনক ঠিক আছে মই এটা গান গাইছোঁ songs called Waqif Urdu song बेखबर ठहरे हम ज़माने की शिद्दतों से कि हमने जिंदा रखा जाहिर किसी को खुद में बेखबर ठहरे हम ज़माने की शिद्दतों से कि हमने जिंदा रखा जाहिर किसी को खुद में शिकायत उम्मीदों से भी क्या हर्फ आँखों से बहने दे about like human nature से बेखबर ठहरे हम जमाने की शिद्दतों से कि हमने है जिंदा रखा जाहिर किसी को खुद में तो আমি মানুহে যোনটো বাহিৰত দেখাও সেইটো কিজানি ভিতৰত নহব পাৰে আমি ভিতৰত বেলেগ কাৰোবাকো সোমাই থব পাৰো सो यकीन है तूने दिया कि हम नहीं हैं खुद से वाकिफ अब शिकायत उम्मीदों से भी क्या हर फाकों से बहरे मतलब लाइक अल्लाह को से
তেনেকুৱা আৰু আছে অকণমান লং আছে মই এতিয়া আৰু বৰ পাব মানে হয় দৰ্শক আপোনালোকে শুনিলে ইমান সময়ৰ কথোপকথন আলাপ সো আজিলৈকে এইখিনিয়ে আপোনালোকে বহুত শুনিলেও আছিল তাৰ বিষয়ে আপোনালোকে ইমান দিনে জনা নাছিলে চাগে তো আজি গম পালে ক'ৰ পৰা কেনেকৈ আৰম্ভৰ পৰা শেষলৈকে শেষ হোৱা নাই এতিয়ালৈকেও লাইফটো যেতিয়ালৈকে থাকিব মানুহৰ জীৱনটো সো আপোনালোকে দাদাক ছাপোৰ্ট কৰিব আৰু দাদা ইউটিউব চেনেল আছে পেজ আছে দাদা নামটো কৈ দিব ৱাছিম আক্ৰম অফিচিয়েল বুলি মোৰ লিংকটো আপোনালোকে লিংকটো মই দি দিম ভিডিঅ'ৰ তলত আপোনালোকে লিংকটো পাই যাব আপোনালোকে আশা কৰিছোঁ আপোনালোকে সহায় জনাব আগুৱাই যাবলৈ উৎসাহ দিব তো এইখিনিলৈ থাকক নমস্কাৰ পৰৱৰ্তী সময়লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ নমস্কাৰ